ৰাতিৰ সময় আছিল। এজন ব্যক্তিয়ে নিজৰ হাতত জাবৰ লৈ এটা ভঙা জুপুৰি লৈ আহিল। সেই জুপুৰিটোৰ ওচৰতে কেইটামান ভঙা ডাষ্টবিনত বহুত জাবৰ জোথৰ পেলোৱা আছিল। সেই ব্যক্তিজনে জাবৰখিনি তাত পেলাই যাব ধৰিলে। তেতিয়াই ব্যক্তিজনৰ সন্মুখত দুজনী চুৰেল ফণী আহি পৰিল। ফণী, ইও বাকী মানুহবোৰৰ নিচিনাই, কিয় নহয় ইয়াকো আমি আমাৰ শাস্তিটো দি দিওঁ। শাস্তি? কিহৰ শাস্তি? আৰু তোমালোক চুৰেল ফণী ইয়াত কি কৰি আছা? শাস্তি, তোৰ ভুলৰ শাস্তি। তই নাজান তই কি ভুল কৰিছ, কিন্তু আমি জানো তই কিমান ডাঙৰ ভুল কৰিছ, কিমান ডাঙৰ পাপ কৰিছ। তহঁতে য'তে ত'তে জাবৰ জোথৰ পেলাই এবাৰো নাভাব যে তাৰ ওচৰ পাজৰে থকা মানুহবোৰে কেনেকৈ জীয়াই থাকিব। কিন্তু ইয়াততো কোনো মানুহ নাথাকে, এইখিনিতো জাবৰ পেলোৱা ঠাই হয়। গোটেই গাঁৱৰ মানুহবোৰে ইয়াত জাবৰ পেলায়। কোনে ক'লে তোক ইয়াত কোনো নাথাকে? ইয়াত আমি দুয়ো চুৰেল ফণী থাকো। হ'ব পাৰো আমি চুৰেল, কিন্তু আমিওতো ইয়াতে থাকো। আৰু আমি ইমান লেতেৰা পৰিৱেশত জীয়াই থাকিব নোৱাৰো। সেইবাবে আজি তোক আৰু এই জাবৰবোৰক আমি দুয়ো চাফা কৰিম। আৰু আজিৰ পৰা যদি কোনোবা ইয়াত জাবৰ পেলায়, তেনেহ'লে আমি তাৰ কি অৱস্থা কৰিম সি ভাবিব লাগিব। তাৰ পিছত এজনী ভনীয়েকে জাবৰ জোথৰ চাফা কৰিব ধৰিলে আৰু এজনীয়ে সেই ব্যক্তিজনক ওপৰত উঠাই দিলে। তাৰ পিছত এজনী ভনীয়েকে জাবৰ জোথৰখিনি চাফা কৰি দিলে আৰু আনজনী ভনীয়েকে সেই ব্যক্তিজনকো সেই জাবৰখিনিত পেলাই দিলে, লগতে তাক মুখেৰে মাতিব নোৱাৰা কৰি দিলে, যাৰ ফলত সেই ব্যক্তিজনে গাঁৱত কাকো একো ক'ব পৰা নাছিল। এনেকৈ এদিনাখন এগৰাকী মহিলাই নিজৰ হাতত জাবৰ লৈ আহি তাত পেলাই থৈ যাব ধৰিলে। তাৰ পিছত চুৰেলজনীয়ে জাবৰখিনি নিজৰ হাতত লৈ মহিলাগৰাকীৰ সন্মুখত আহিল। বাইদেউ, আপুনি চাগে ভুলতে আপোনাৰ জাবৰখিনি ইয়াত পেলাই থৈ যাব ধৰিছিল। আপোনাৰ জাবৰ আপোনাৰ ঘৰলৈ লৈ যাওক। চুৰেল, মই ইয়াত ভুলতে জাবৰ পেলোৱা নাই। সকলো গাঁওবাসীয়েচোন ইয়াতে জাবৰ পেলায়, সেইবাবে ময়ো ইয়াতে জানি বুজিয়ে ইয়াত জাবৰ পেলাইছো। আচ্ছা, তয়ো মানে সেই লেতেৰা পৰিৱেশ কৰা মানুহৰ ভিতৰত তয়ো আছ। এতিয়া চাবি আমি দুই ভনীয়ে তোক কি কৰো। তাৰ পিছত এজনী চুৰেল ভনীয়েকে মহিলাগৰাকীৰ গালত এনেকুৱা চৰ দিলে, মহিলাগৰাকীয়ে একো ক'বই নোৱাৰিলে। তাৰ পিছত চুৰেলজনীয়ে সেই মহিলাগৰাকীক নিজৰ ঘৰলৈ দলিয়াই দিলে আৰু লগতে সেই জাবৰ জোথৰবোৰ তাইৰ ঘৰত পঠাই দিলে। তাৰপিছত সেই মহিলাগৰাকীক গোটেই গাঁওবাসীক নিজৰ লগত হোৱা ঘটনাবোৰ ক'লে, কিন্তু গাঁওবাসীয়ে মহিলাগৰাকীৰ কথা একেবাৰে বিশ্বাস নকৰিলে। এনেকৈ এদিনাখন আৰু এজন ব্যক্তিয়ে নিজৰ হাতত জাবৰ লৈ তাত পেলাব গ'ল। আৰে বাহ, এইখিনি ঠাই ইমান চাফ চিকুণ, নালাগে যে ইয়াত মানুহে জাবৰ পেলায়। তাৰপিছত ব্যক্তিজনে জাবৰখিনি পেলাই যাব ধৰিলে। তেতিয়াই জাবৰখিনি উৰি আহি সেই ব্যক্তিজনৰ মুখতে পৰি গ'ল। তাৰপিছত ব্যক্তিজনে নিজৰ পিছফালে চালে, পিছফালে দুয়োজনী চুৰেল ফণী আছিল। নিজৰ সন্মুখত দুয়োজনী চুৰেল দেখি ব্যক্তিজনৰ বহুত ভয় লাগিল। তাৰপিছত ব্যক্তিজনৰ সেই মহিলাজনীয়ে কোৱা কথাখিনি বিশ্বাস হ'ল। তোৰ জাবৰ নিজে লগত লৈ যা, আৰু যদি দুনাই ইয়াত জাবৰ পেলাব আহ, তেনেহ'লে তোক কি অৱস্থা কৰিম হিচাপ নহ'ব। সেইবাবে ব্যক্তিজনৰ বহুত ভয় লাগিল। চুৰেলজনে গোটেই জাবৰখিনি তাৰ হাতত দিলে। ব্যক্তিজনে ভয়তে জাবৰখিনি লৈ নিজৰ ঘৰলৈ উভতি আহিল। তাৰপিছত ব্যক্তিজনে গাঁৱলৈ আহি সেই সকলোবোৰ ঘটনা গাঁওবাসীক জনালে, কিন্তু গাঁওবাসীয়ে তাৰ কথা একেবাৰে বিশ্বাস নকৰিলে। লাহে লাহে এনেকুৱা ঘটনা সদায় হ'ব ধৰিলে। তাৰপিছত গাঁওবাসীৰ বিশ্বাস হ'ল যে সিহঁতৰ গাঁৱত দুজনী জাবৰ জোথৰ পেলোৱা চুৰেল আছে, যি দুজনী চুৰেলে সেই ঠাইখিনি সদায় চাফ চিকুণ কৰে আৰু যিজন মানুহে তাত জাবৰ পেলাব যায় তাক নিজৰ ভুলৰ শাস্তি দিয়ে। সেইবাবে গাঁৱৰ মানুহবোৰ বহুত চিন্তিত হ'ল। এদিনাখন সিহঁতৰ গাঁৱত এজন সাধু বাবা আহিল। তাৰপিছত সকলো গাঁওবাসীয়ে সাধু বাবাৰ ওচৰলৈ গৈ সকলো ঘটনা ক'লে। জাবৰ জোথৰ পেলোৱা সেই দুয়োজনী ভনীৰ লগত আমি কথা পাতিব লাগিব, তেতিয়াহে আমি গম পাম যে সিহঁতে সেই ঠাইখিনিত কিয় জাবৰ জোথৰ পেলাব নিদিয়ে আৰু সিহঁত কোন হয়। কিন্তু তাৰ বাবে তোমালোক গাঁওবাসীয়ে নিজৰ নিজৰ হাতত একোপা ঝাৰু লৈ যাব লাগিব। সাধু বাবাৰ কোৱাৰ ফলত গোটেই গাঁওবাসীয়ে নিজৰ হাতত এপাতকৈ ঝাৰু লৈ সেই ঠাইখিনি লৈ গ'ল। তাৰপিছত সাধু বাবাই সৰুকৈ এখন পূজা পাতিলে আৰু গাঁওবাসীয়েও সেই ঠাইখিনি চাফ চিকুণ কৰিলে। তাৰ ফলত দুয়োজনী চুৰেল ফণী তাত আৱিৰ্ভাৱ হ'ল। দুয়োজনী চুৰেল ফণী ইহঁতে আজিৰ পৰা আৰু কেতিয়াও নিজৰ পৰিৱেশ নষ্ট নকৰে। এতিয়া কোৱা, তোমালোক ইয়াত কিয় থাকা আৰু এই ঠাইখিনিত কিয় জাবৰ জোথৰ পেলাব নিদিয়া?
এই গাঁওবাসীবোৰে ভাবিছে যে এই জুপুৰিটোত কোনেও নাথাকে, কিন্তু আমি ইয়াত থাকো। আমি জীয়াই থাকোঁতে দুয়োজনী ভনীয়ে আমি জাবৰ পেলোৱাৰ কাম কৰিছিলো। আমি গোটেই গাঁওবাসীৰ ঘৰৰ পৰা জাবৰবোৰ আনি ডাষ্টবিনত থৈছিলো। তেতিয়া গাঁওবাসীবোৰে জানিছিল যে জুপুৰিটোত আমি দুয়ো থাকিছিলো। কিন্তু এই বদমাছ গাঁওবাসীবোৰে আমাৰ ঘৰৰ সন্মুখত আহি গোটেই জাবৰ জোঁথৰবোৰ পেলাই যায়। তাৰ ফলত আমাৰ বহুত বেমাৰ হ'ল। এনেকুৱা লেতেৰা পৰিৱেশত থকাৰ বাবে আমাৰ দুই ভনীৰে মৃত্যু হৈ গ'ল। আমি চুৰেল হৈ ভাবি ললো যেতিয়াৰ পৰা আৰু আমাৰ ঘৰৰ সন্মুখত কাকোই জাবৰ পেলাব নিদিওঁ, আৰু যিজন মানুহে পেলাব তাক আমি তাৰ ফুলৰ শাস্তি দিম। এই মানুহবোৰে জানিব লাগে যে নিজৰ পৰিৱেশটো চাফ চিকুণ কৰি ৰখাৰ লগতে আনৰ পৰিৱেশো চাফ চিকুণ কৰি ৰাখিব লাগে। তোমালোকে ঠিকেই কৰিছা। তোমালোকে ইহঁতক নিজৰ ভুলৰ শাস্তি দিছা। এতিয়া এই গাঁওবাসীয়েও নিজৰ ভুলটো বুজি পাইছে। এতিয়াৰ পৰা আৰু ইহঁতে সদায় জাবৰ জোঁথৰবোৰ ডাষ্টবিনত পেলাব আৰু নিজৰ পৰিৱেশৰ লগতে আনৰ পৰিৱেশো চাফ চিকুণ কৰি ৰাখিব। সেইবাবে এই গাঁওবাসীবোৰক তোমালোকে ক্ষমা কৰি দিয়া। ঠিক আছে, আমি গাঁওবাসীবোৰক ক্ষমা কৰি দিছো। তাৰপিছত সকলো গাঁওবাসীয়ে মিলি তাৰ লেতেৰা জাবৰবোৰ ডাষ্টবিনত থৈ দিলে, আৰু তেতিয়াৰে পৰাই মানুহবোৰে নিজৰ জাবৰ জোঁথৰবোৰ য'ত ত'ত নেপেলাই বা কাৰোবাৰ ঘৰৰ সন্মুখত নেপেলাই ডাষ্টবিনত পেলোৱা কৰিলে। সেইবোৰ দেখি দুয়োজনী চুৰেল ভনীয়ে এই পৃথিৱীখন এৰি গুচি গ'ল আৰু কেতিয়াও গাঁওবাসীবোৰক অশান্তি নকৰিলে। ধন্যবাদ।